আদৰ্শৰ প্ৰেম বিদ্যালয়। ইয়াত বহুত প্ৰেমৰ কথা শিকোৱা হয়। আহকচোন আমি ছাৰহঁতৰ লগত চিনাকি হওঁ। এয়া আমাৰ প্ৰধান শিক্ষক উমেন লাভৰ ডিগ্ৰীধাৰী প্ৰেমানন্দ। তেখেতে বোৱাৰী বহুত ভাল পায়, ছোৱালী দেখিবই নোৱাৰে। আৰু এয়া আমাৰ ছাৰ ধ্ৰুৱমান। তেখেতে ছোৱালী বহুত ভাল পায়, বোৱাৰী বোলে একদমেই দেখিব নোৱাৰে। তোমালোক পুৰা জোখৰ জানো পুৰা বাট খুৱাই এনে ইচ্ছা কৰিছে আজি এনে ইচ্ছা কৰিছে। মই কিহৰ প্ৰশ্ন তোমালোকে গম পাইছানে? নাই পোৱা নাই ন? তোমালোকক আমাৰ প্ৰেমানন্দ ছাৰে কোৱা নাই দীপালী বাইদেউৰ প্ৰেমিক যে কোৱা নাই ন? মই ধুনীয়া এটা তোমালোকক ক্লাছ ল'ম। আমাৰ প্ৰথম চেপ্টাৰটো কি চাই লওঁ। আমাৰ প্ৰথম চেপ্টাৰ ফাৰ্ষ্ট লাভ। You know that what is love, bro? You know? No. But why? You say why? Please. মানে বহুত ছোৱালীক মই ৰিপ্লাই দিওঁ, সবে মোক ব্লক কৰি দিয়ে। কি কাৰবাৰটো কি? Oh, it is very bad. You don't know why? Because তাহাঁতে নেজানে তোমাৰ কিমান ডাঙৰ তোমাৰ ফেমিলি ভাল নে বেয়া? ফেমিলি ডাঙৰ নে তোমাৰ? Any doubt, boys? Any doubt? No doubt. তুমি প্ৰথমতে তাক শ্ব' কৰিব লাগিব তোমাৰ কিমান ডাঙৰ তোমাৰ ফেমিলিটো। বুজিছা? কিমান শ্ব' কৰিম আৰু শ্ব' কৰি এতিয়া ডাঙৰ হৈ যায়। ভাল শ্ব' কৰিব খুলি দেখাব লাগিব। আমি ঘৰলৈ আছা কি ধুনীয়া মোৰ প্ৰপাৰ্টি বিল্ডিং। Clear? Doubt is clear? Thank you. Sit down. Any doubt, boys? No. আরে ইহঁতে কি শিকিছে ৰে? শিকাবা না বলো। কি শিকিছা? খুদা চাই ইমান একো কুৱেশ্যন নাই। লাখ দৰমহা হ'লে মই কেনে আহিছো নি? কুৱেশ্যন প্লিজ কুৱেশ্যন। বেয়া নাপাবা তোমালোকে, মোৰ খং উঠি গৈছে। আৰে খং উঠিব কিয়? বাৰে কমপ্লেইন তোমালোকে একোৱে শিকা নাই। কালি সদানন্দ তোমাৰ মায়ে মোক ফোন কৰিছিল মোক ল'ৰাটো কি শিকাইছে? একো শিকা নাই। But why? Answer me. Why? কিয় শিকা নাই? শিকা নাই? স্যার Yes. Question. মোৰ মানে এক বুঝিছো এই 5 নম্বৰ লাভ Oh my number God. is 5 numbers. মোক দিনা মানে মই ছোৱালীটা ভাল পাইছিল হঠাৎ তাই মোক ৰিপ্লাই দি দিলে যে মই তোমাক ভাল পাব নোৱাৰো। Oh my God. কিয় মৰি নগলো? কিয় মৰি নগলো? তোমাক মই কি শিকাইছিলো? ইমপ্ৰেছন জমোৱা ঠাইছিলো। নাজানে এইবিলাক ল'ৰাই এইবিলাক ল'ৰাই নাজানে। তুমি বৰ জানা তুমি কি কোৱা? ইয়েতে কি কৰিব? প্লিজ দুপাই জানি পাইছা তুমি ইয়াক শিকাই দিবা ভালদৰে। আৰু তোৰ হোমৱৰ্ক হ'ব কালি তই 7 নম্বৰ জনী পটাই মোক ফোন নম্বৰ দিব লাগে। 7 নম্বৰ নহয় স্যাৰ 6 নম্বৰ ওকে 6 নম্বৰ দুখ পাইছা বেছি? ন একো নাই। কিমান তিৰি পলাই গ'ল এই নম্বৰ কথা সারত তিরি আছে না এটা আমি কি জানো না সারত তিরি কি বা কেতিয়া ওকে গাইস এটা মোৰ সময় হে গ'ল। এতিয়া আমাৰ দীপালী বাইদেউৰ প্ৰেমিক আহিব। তোমালোকে ভালদৰে মনোযোগ দি পঢ়িবা। তেখেতে কিহৰ ক্লাছত তোমালোকে গম নোপোৱা ন? তেখেতে উমেন লাভাৰ মানে কি এইটো বোৱাৰীৰ ভাল পোৱাৰ ওপৰত তোমালোকক কিছু জ্ঞান দিব। ধন্যবাদ। বাই। জানো বাই হয় বাই না বঢ়িয়া মস্ত কাম দিছে প্ৰেম কৰা বাই এটা বোৱাৰী ভাল পাব নমস্কাৰ দাদা। দাদা So, মই তোমালোকক কি কাম জানানে? মোৰ সাবজেক্টৰ নাম হ'ল ওমেন লাভ। মানে বোৱাৰী কেনেকৈ পতাব লাগে। তোমালোকক বোৱাৰী কেনেকৈ পতাব লাগে মই শিকাম। তোমালোকে নোট কৰি ল'বা। টাইপ অফ ওমেন মানে বোৱাৰী কেইপ্ৰকাৰ হয়। ফাৰ্ষ্ট পতিব্ৰতা, সেকেন্ড পতিব্ৰতা আৰু থাৰ্ড শ্ৰেণীব্ৰতা। তো তোমালোকক মই এটা ডিসকাস কৰি দি আছো, শুনি যাবা।
পতিব্ৰতাটো হ'ল এনেকুৱা যে পতিব্ৰতাটো কেতিয়াও তোমালোকে চেষ্টা নকৰিবা পতিব্ৰতা কেতিয়াও নকৰে আৰু পতিব্ৰতাটো তোমালোকে অলপ পইচা পাতি খৰচ কৰিব লাগিব তোমালোকৰ পইচা দিব লাগিব আৰু হ'ল শ্ৰেণীব্ৰতাটো একেবাৰে সহজ শ্ৰেণীব্ৰতাটো তাৰমানে 24 ঘণ্টা অনলাইন থাকিব ফেচবুকত তোমালোকে মেছেজ কৰিবা হাই হেল্ল' জান এনেকৈ ক'বা তোমালোকে পুৰা কৰি কিবা ৰিপ্লাই দিব বঢ়িয়া চেনি কথা ক'বা চেনি কথা ক'বলৈ শিকিছেনে আমাৰ ধুব মন আছে পুৰা দিছে পুৰা 5 লাখত কিমান মান আগবাঢ়িছে তোমালোকে গোটেই চেপ্টাৰে কমপ্লিট কৰিছে ফাৰ্ষ্ট বিলাই মই তোমালোকে তোমালোকে কেতিয়াবা বোৱাৰী পতাই পাইছে তোমালোকে কিয় ছোৱালী ঠাণ্ডা বাদ দিয়া বোৱাৰী ঠাণ্ডা ছোৱালী নপতে তোমালোকৰ ছোৱালী পতাই তোমালোকৰ কি আছে বোৱাৰী ঠাণ্ডা কৰা বোৱাৰী মজা আছে বোলে মজা আছে মই তোমালোকক আজি বেছি দিওঁ নেক্সট ক্লাছত বোৱাৰী কেনেকৈ পঠাব লাগে ফেচবুক কেনেকৈ মেছেজ কৰিব লাগে মই সকলো তোমালোকে যদি ক্লাছ কৰি নকৰিবা তো আমাক ফাৰ্ষ্ট লাভ কেনেকৈ কৰিব লাগে তোমালোকে কি আজিকালি দিনৰ ল'ৰাই বোৱাৰীয়ে পতাব পৰা নাই কি ধুনীয়া বোৱাৰী গাঁৱত দেখা নাই তোমালোকে বোৱাৰী পতাব চেষ্টা কৰা ছোৱালী পতাব বাদ দিয়া আজিকালি যোনে বোৱাৰী দিন চব বোৱাৰী পতাব মজা আছে বাই আৰু নেক্সট ক্লাছত লগ পাম কালি বাই কালি কি আমাৰ মাইকীয়ে